তুমি কোৱা আকৌ জয় আই অসম বুলি কি খাই আছা তুমি কোৱাচোন নমস্কাৰ সকলোকে আজি আমি কি বনাই আছো আপোনালোকক দেখাই আছো হা সৰুকাই মানে থুলমূলকৈ আৰু এইটো হৈছে চিকেন পকৰা আৰু এইটো হৈছে এটা আমি চিকেন কাৰী বনাইছোঁ চিকেন পকৰাটো এইটো এনেকুৱা বনাইছোঁ ইয়াতে আমি মেৰিনেট কৰিছোঁ আৰু এইটো ইয়াতে অকণমান ৰাইচ ফ্ল'ৰ কৰ্ণ ফ্ল'ৰ দি মেৰিনেট কৰি আৰু এইটো আমাৰ চিকেন কাৰী খুব ধুনীয়াকৈ টেষ্ট বা কেনেকুৱা হয় গম নাপাওঁ আৰু আমি দোকান চোকান বন্ধ কৰিলোঁ দোকান বন্ধ কৰাৰ পিছত বস্তুবোৰ মানে ইয়াত ৰাখোঁ আৰু এইটো হৈছে ইয়াৰ মায়নেছৰ চাটনিবোৰ খতম হৈ যায় বাৰু আৰু আমি চাটনিবোৰ এনেকৈ ষ্টক কৰি নাৰাখোঁ কাৰণ অকণমান বেয়া লাগে মানে যোনটো ষ্টক চাটনিবোৰ ন ম'মৰ দৰে মানে আমি ষ্টক কৰি ৰাখিব নোৱাৰোঁ বাৰু চাটনিবোৰ মানে অকণমান কিবা টেষ্ট মানে স্পইল হৈ যায় এনেকুৱা আৰু আমাৰ ইয়াত আমাৰ মানিষা বাইদেউ চিকেন পকৰা খাই আছে আৰু তুমি আমি ফোন চলাই আছা বাইদেউ ক'ত গ'ল हाँ বাইদেউ ক'ত গ'ল मतलब বাইদেউ দিদি ক'ত दीदी गुस्सा होके निकल गया মানে তাই আহিছে এতিয়া কিবা ড্ৰেছ চেঞ্জ কৰিছে তাই আহিব অলপ পিছত মানে বা আমাৰ বিল্ডিঙৰ ওপৰত থাকে মানে আগৰ যে তাত তাই আহিছে আৰু এইটো বেডটো আপোনালোকে দেখা পাইছে চাগে বহুত দিনৰ পৰাই আৰু এইটো বেডটো মোৰ নতুনকৈ আহিব বাৰু কাৰণ আমি মাছাজ কৰিবলৈ এইটো ইউজ কৰা হ'ব আৰু এতিয়া নতুনকৈ এইকাৰণে আহিব যে মানে এইটো মই পুৰণা লৈছিলোঁ দাদাৰ হয় দাদাই প্ৰেক্টিচ কৰিবলৈ এইটো মোক দিছিলে আৰু যেতিয়া আমাৰ মোৰ বস্তুবোৰ গোটেই আহিছিলে তেতিয়া মানে ষ্টকত বেডটো নাহিলে তো সেইটো কাৰণে মানে এটা স্কিপ হৈ আছে মানে আমাৰ মোৰ বেডটো মানে চবকে এনেকুৱাই কৰিছে অনলি মোকে নহয় আমাৰ বেডছত 7জনমান আছে 7জনৰ ভিতৰত আজি এজনৰ আহিছে মানে কালি পৰহি মোৰো আহি যাব মানে এনেকুৱাই অফিচত অহাকালিলৈ যাম আৰু সকলোকে জয় আই অসম তুমি কোৱা আকৌ জয় আই অসম বুলি জয় আই অসম মানে তাই জন্ম হৈছে কলকাতাত তাইৰ ফেমিলি আছে চাগে তাই গৈ থাকে মানে অসমলৈ তো এনেকুৱাই আৰু মানে গোটেই ফেমিলি অসমৰে আছে কিন্তু ডাঙৰ দীঘল হ'ল মানে কিবা কলকাতাত মানে সেইকাৰণে অসমীয়াটো কিমান নুফুটে মাতটো এনেকুৱাই আৰু তাই তাকে আৰু দিয়ক